শৰতৰ পূৰ্ণিমা জোনাক ৰাতি কৃষ্ণই বৃন্দাবনত বজায় বাঁহী। ৰাস বুলিলেই পুলকিত হয় মন, উৎফুল্লিত হৈ পৰে সকলো জনগণ। ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া উৎসৱময় পৰিৱেশ। বাঁহী, খোল, তাল আৰু ৰাস গীতৰ শব্দত মুখৰিত ঢকুৱাখানাৰ চৌদিশ। কেৱল সত্ৰনগৰী মাজুলীতেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখানাৰ বিভিন্ন প্ৰান্তত পূৰ্ণোদ্যমে চলিছে ৰাসৰ প্ৰস্তুতি। এই দৃশ্য ঢকুৱাখানা বালিগাঁৱৰ নাট্য মন্দিৰৰ। অহা 18 আৰু 19 নৱেম্বৰত অনুষ্ঠিত হ'ব লগা ৰাস মহোৎসৱৰ বাবে ইতিমধ্যেই প্ৰায় 80% প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বালিগাঁৱৰ উদ্যমী যুৱক যুৱতীসকলে। বালিগাঁও নাট্য মন্দিৰ, ঘাঁহিগাঁও ৰাস মঞ্চ, ঘাৰমৰা নাট্য মন্দিৰ, ঘিলামৰাকে ধৰি মহকুমাটোৰ বিভিন্ন ঠাইত অনুষ্ঠিত হ'ব এইবাৰ ৰাসলীলা মহোৎসৱ। গর্ভজাত অষ্টম সন্তান দে দে দেবকী তোর কেশরে আজিকাল কি করতে জেরে বহু দিনিয়া পিয়াস বলো পৰম্পৰাগতভাৱে উদযাপন কৰি অহা ৰাস মহোৎসৱটি এইবাৰো বালিগাঁৱৰ যুৱক যুৱতীসকলৰ সৌজন্যত ঢকুৱাখানা নাট্য মন্দিৰত দুটা নিশৰ কাৰ্যসূচীৰে এই ৰাস মহোৎসৱ ভাগি উদযাপন কৰাৰ আয়োজন কৰিছোঁ। বৰ্তমান দেশৰ পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি আমি এই উৎসৱ ভাগি উদযাপন কৰাৰ আয়োজন কৰিছোঁ। আৰু ইয়াৰ এটা মহান উদ্দেশ্য আছে। এই ৰাস মহোৎসৱৰ জৰিয়তে দুষ্কৃতিক নাশ কৰি দেশত শান্তি যাতে প্ৰতিষ্ঠা হয় সেই কামনা আমি ৰাখিছোঁ। আৰু লগতে আমি সমূহ অসমবাসী ৰাইজক স্বাগতম জনাইছোঁ। আহক আমাৰ ঢকুৱাখানা নাট্য মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ উপভোগ কৰাৰ লগতে আমাৰ এই নাট্য মন্দিৰৰ উদযাপন সমিতিকো সহায় সহযোগিতা আগবঢ়াওক।